वेलकम बैक टू माई चैनल। এতিয়া যাবলৈ ওলাইছোঁ গাঁৱলৈ। মই কৈছিলোঁ যে আজি গাঁৱত মামীৰ পাল পৰিছে চাহৰ, তালৈ যাবলৈ ওলাইছোঁ। আৰু আজি মই নিজে কৰা কাপোৰযোৰ পিন্ধি লৈছোঁ। আজি অকণ পিছলৈ যাওঁচোন, ভালকৈ দেখুৱা। এইযোৰ মই নিজে কৰিছিলোঁ কাপোৰযোৰ। কেনেকুৱা লাগিছে জনাব দেই সকলোৱে, কেনেকুৱা লাগিছে কাপোৰযোৰ। পিন্ধি কিন্তু মোৰ খুব ভাল লাগিছে, কাৰণ নিজে বনাইছোঁ যে। আৰু এযোৰ বনাম, কাৰণ ভাল লাগিছে পিন্ধি পেলাই। ঠিক আছে, তেনেহ'লে গাঁৱলৈ যাওঁ, দেখাম গাঁৱৰ পৰিৱেশটো অকণমান। সকলোৱে আচলতে মোক সুধি থাকে যে তোমাৰ মামী পাপানো ক'ত থাকে, ক'ৰ পৰা অহা যোৱা কৰি থাকে। আজি ভাবিছোঁ আপোনালোকক কৈ দিওঁ, যিহেতু আমিও যাবলৈ আজি ওলাইছোঁ মামী পাপা থকা ঘৰখনলৈ। মামী পাপা গাঁৱৰ ঘৰত থাকে, যোনটো ঘৰ মামী পুৰণা ঘৰ, যোনটো ঘৰলৈ মামী বিয়া হৈ আহিছিলে, সেই পুৰণা ঘৰটোতে মামী পাপা আজিকালি থাকে। মানে ৰাতি আমাৰ ইয়াতে থাকে প্ৰায়। আৰু যিহেতু মামী গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট হয়, গতিকে অফিচলৈ আমাৰ টাউনৰ পৰা অহা যোৱা কৰিবলৈ দূৰ হয়, সেইকাৰণে মামীহঁত গাঁৱতেই থাকে। কিন্তু এদিনৰ মূৰে মূৰে অহা যোৱা কৰি থাকে, ৰাতিটো থাকে, ৰাতিপুৱাই আকৌ গুচি যায়। যিহেতু গাঁৱৰ ঘৰখনলৈ অফিচৰ মানুহবিলাক সকলো আহি থাকে, সেই গতিকে মামীহঁত তাতে থাকে। ব'লক আজি দেখাওঁ মামীহঁত থকা ঘৰখন। এয়া আমি পুৰণি বহি বাহান নাথাকে নেকি মানুহৰ পিউচা শুনিলা নিজৰ কথা। এয়া মৰ্ণিঙৰ বেনা চেনীৰ চাহকাপ মামী পাপা যিটো মই গোটেইকেইটাই মিলি খাই লওঁ। মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এতিয়া পাপা মামীক খুৱাই কৰি আজৰি কৰি পঠাওঁ, তাৰপিছত আমি খাম। এতিয়া মই লাঞ্চ বনাবলৈ আহিছোঁ কিটচেনলৈ। আৰু ব্ৰেকফাষ্ট কৰাৰ পিছত মামীহঁত গ'লগৈ, মামী পাপা। ইমানেই গৰম পৰিছে, মানে কেনেকুৱা ৰ'দ দিছে বুলি কৈছোঁ। বহুত গৰম, মানে ভয়ংকৰ গৰম, মানে একদম জুলাই নিচিনা গৰম পৰিছে।
সেই লাঞ্চটো বনাই লওঁ আজি লাঞ্চতনো কি বনাওঁ দেখাম বাৰু চিম্পলে বনাম কাৰণ বহুত বেছি গৰম সেইকাৰণে আজি বইল কিবা এটা বনাম বাঁহ টেঙা দি আমাৰ ফালে হেৰি বুলিও কয় গাজ টেঙা বুলিও কয় বাঁহ টেঙা আমাৰ নগাঁৱত বাঁহ টেঙা বুলি কয় তো বাঁহ টেঙা দি আৰু যিটোৱে লৈ আহিছে এতিয়া বজাৰৰ পৰা বীজ জলকীয়া মই দেখাওঁ ৰ'ব মই ৰেডি চেডি কৰি লৈছোঁ এয়া চালাড আৰু এইয়া বীজ জলকীয়া আনিছে কাৰণ বইলত বীজ জলকীয়া বহুত ইম্পৰ্টেণ্ট বস্তু হয় ইয়াৰ টেষ্টটো একদম ধুনীয়া কৰি দিয়ে এয়া মই বইল বনাবৰ কাৰণে ৰেডি কৰি থৈছোঁ এইদৰে কবিটো একদম ফ্ৰেছ এতিয়া আনিছে ফ্ৰেছ কবিটো এনেকৈ বইল বহুত টেষ্টি হয় এনেকৈ কাটি লৈছোঁ ধনিয়া পাতখিনি লাষ্টত দিম দেই আৰু এফালে মই মৰিচা শাক আনিব দিছিলোঁ খাই ভাল লাগে মৰিচা শাকৰ চব্জি বনাম এফালে এইটো বইল বনাম চালাডটো হৈ গ'ল এফালে দালি বহাই দিছোঁ ঠিক আছে তেনেহ'লে বনাই কৰি আপোনালোকক লগ পাইছোঁ কালি যে নামঘৰলৈ গৈছিলোঁ মোৰ কাপোৰযোৰ মানে নোকোৱা মানুহ নাই নামঘৰত কাৰণ মাইকী মানুহৰতো কাপোৰত চকু যায় আৰু চবেই কৈছে মানে কাপোৰযোৰ ইমান ভাল লাগিছে আৰু বিশেষকৈ নামঘৰৰ কাৰণে বিৰাট ধুনীয়া হৈছে মানে নামঘৰ যাবৰ কাৰণে মোৰ মনটো বহুত ভাল লাগি গ'ল কাপোৰযোৰ ভালেই লাগে নিজে বনোৱা বস্তু এটা যেতিয়া বেলেগে ভাল দেখে চবৰে ভাল লাগে এতিয়া ভাবিছোঁ আকৌ এযোৰ বনাম কাৰণ কালি এনেকুৱা লাগিছে আকৌ বনাওঁ মানে ইমানেই ভাল লাগিছে কাৰণ মানুহে ভালটো ক'লে সদায় ভালেই লাগে উৎসাহ পোৱা যায় সেইকাৰণে চবেই ভাল লাগিছে বুলি কোৱাৰ কাৰণে বহুত ভাল লাগিলে আৰু আকৌ এযোৰ বনাম ট্ৰাই কৰিম কেইদিনমানতে ওলাই যাম আৰু বজাৰলৈ এইকেইদিন গৰমটো খুব বেছি পৰিছে সেইকাৰণে নাযাওঁ অকণমান ঠাণ্ডা দিনত বনায়ো ভাল লাগে কাপোৰ চিলাই তিলাই কৰি ভাল লাগে ঠাণ্ডা দিনত সেইকাৰণে ঠাণ্ডা দিনত আকৌ এযোৰ উলিয়াম কাপোৰ সেইযোৰ অকণ ভালকৈ কৰিম কাৰণ কটনত কৰিলে কি হয় ন মানে ভালকৈ ফুল কৰিলে পিছত কাপোৰযোৰ সোনকালে বেয়া হৈ যায় বেছি দিন নাযায় সেইকাৰণে ভাবিছোঁ মানে ফুল ভালকৈ উঠালে অলপ ভাল কাপোৰতে উঠাব লাগে কষ্টটো নহ'লে এনেই যায় বেয়া কাপোৰত উঠালে সেইকাৰণে এবাৰ পাটৰ বা মুগাৰ কাপোৰতে উঠাম মুগাৰ কাপোৰ মই ধেৰ কৰি থোৱা আছে সেইকাৰণে মুগাত কৰিব মন নাই পাটতে কৰিম কিন্তু আজিকালি পাটটো পিয়ৰ নহয় কাৰণে মোক দোকানীজনে নিদিলে মই পাটতে কৰিবলৈ লৈছিলোঁ তেখেতে ক'লে নালাগে আজিকালি পাটবিলাক বেয়া নালাগে কৰিব বুলি ক'লে কিন্তু মই এবাৰ ভাবিছোঁ ভালকৈ অৰ্ডাৰ দি পেলাই শুৱালকুছিৰ পৰা পাটটো আনি পেলাই বনাম হোৱাইটতে বনাম পাটত খালি বনাম ঠিক আছে মই এতিয়া পিঁয়াজ আৰু বীজ জলকীয়াখিনি দিলোঁ আৰু এতিয়া ইয়াত মই দিম অলপ নিমখ বেছি নিদিওঁ কাৰণ এয়া কমিব শুকাই যাব তাৰপিছত অলপ টাইম উতলাৰ পিছত মই ইয়াত দি দিম বাঁহ টেঙা মানে গাজ টেঙাখিনি দিম তাৰপিছত লাষ্টত ধনিয়া পাত দিম স্মেলটো বহুত ধুনীয়া আহিছে বীজ জলকীয়াৰ পৰা এই ৰাইচ পকোৰা দালি আৰু এফালে চব্জি শাকৰ মৰিচা শাকৰ চব্জি চালাড নেমু আৰু জলকীয়া সৰিয়হ চাটনি আৰু বাঁহ টেঙাৰ চাটনি আৰু এইফালে এয়া হৈছে বইল চব্জি কেনেকুৱা লাগিলে আজিৰ মোৰ ব্লগটো চাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই